हेलो गाइस नमस्कार अस्सलाम वालेकुम মই মোৰ ইউটিউব চেনেল ইয়াৰাইজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যিসকল নতুন তেওঁলোকক নতুনকৈ মই স্বাগতম জনাইছোঁ আৰু যদিহে মোৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰিলে না তেন্তে সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটি দবাবলৈ একেবাৰে নাপাহৰিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে যিহেতু সেইদিনাখন আপোনালোকে দেখিছে যিহেতু ব্লগত যে মই নগাঁৱৰ পৰা পাস্তা আনিছিলোঁ আৰু লগতে মাইক্ৰনি পাস্তা আনিছিলোঁ আৰু লগতে এটা কেৰাহী আনিছিলোঁ যেটো ৰেচিপি দিবলৈ ভাবিলোঁ এটা সিম্পল ৰেচিপিৰ সৈতে মই কেৰাহীটো ৰিভিউ কৰোঁ আপোনালোকৰ লগত কেনেকুৱা আহিছে আপোনালোকৰ লগত চাওঁ বনাই পেলাই মোৰ ফাৰ্স্ট এক্সপেৰিয়েন্স আৰু কোনে কোনেনো মাইক্ৰনি খাই ভাল পায় মোক কমেন্টত জনাবলৈ একেবাৰে নাপাহৰিব তেন্তে পলম নকৰি ভিডিঅ'টো বইল কৰি ল'বৰ বাবে মই প্ৰথমতে লৈছোঁ পানী আৰু 1 চামুচ পৰিমাণৰ মিঠাতেল দি দিছোঁ যাতে পাস্তাখিনি লাগি নধৰে আৰু আনফালে মই লৈ লৈছোঁ এই পাস্তা আৰু প্ৰয়োজন অনুসাৰে মই পাস্তাখিনি উলিয়াই লৈছোঁ আৰু আনফালে এয়া দেখিছে আপোনালোকে পানীখিনি উতলিবলৈ ধৰিছে এতিয়া মই উলিয়াই থোৱা পাস্তাখিনি বইল হ'বৰ বাবে ইয়াত ঢালি দিম যাতে ভালদৰে বইল হৈ যায় আৰু এতিয়া মই এইখিনি ভালদৰে চামুচ এখনেৰে লৰাই ল'ম যাতে ই তলত লাগি নধৰে আৰু মাজে মাজে আপোনালোকে এইদৰে চামুচেৰে লৰাই দিব যাতে ই লাগি নধৰে এতিয়া মই দি লৈছোঁ 1 চামুচ পৰিমাণৰ নিমখ সোৱাদ অনুসাৰে আপোনালোকে দি ল'ব এতিয়া মই এইখিনি মাজে মাজে এনেদৰে লৰাই দি থাকিম এতিয়া ফাইনালি দেখিছে আপোনালোকে যে এইখিনি হৈছে গৈ ইয়াৰ আকাৰো ডাঙৰ হৈ গৈছে আৰু ই লাহে লাহে ট্ৰান্সপাৰেন্ট হৈ গৈছে মানে এইখিনি সম্পূৰ্ণ বইল হৈ গৈছে বেছি অভাৰ কুক নকৰিব খাবলৈ বেয়া হ'ব সেয়ে এতিয়া মই এইখিনি নমুৱাই ল'ম আৰু আনফালে লৈ লৈছোঁ জলকীয়া বিলাহী কেপচিকাম ধনিয়া আৰু নহৰু কেইফুটামান আৰু লগতে পিয়াজ কাটি লৈছোঁ আৰু আনফালে এয়া দেখিছে মই মাইক্ৰনি পাস্তাখিনি উলিয়াই ল'লোঁ চেকনিয়ে চেকি ল'লোঁ আৰু দেখিছে কিমান ধুনীয়া সিজিছে আৰু এতিয়া মই লৈছোঁ কেৰাহী এখনত মিঠাতেল দি লৈছোঁ লগতে দিছোঁ এয়া নহৰু কুটি থোৱা নহৰু আৰু লগতে এয়া দি দিছোঁ জলকীয়া সৰু সৰু আৰু লগতে দি দিছোঁ কাটি থোৱা পিয়াজখিনি এইদৰে এতিয়া মই ভালকৈ এইখিনি লৰাই ল'ম যাতে এইখিনি পিয়াজৰ যি ৰসটো ওলাই গ'লেহে খাবলৈ ভাল হয় অলপ ভালদৰে আপোনালোকে গোল্ডেন ব্ৰাউন হোৱালৈ আপোনালোকে অলপ সময় ভাজি ল'ব বেছি নাভাজিব অলপমান ব্ৰাউন কালাৰ হ'লে আপোনালোকে ইয়াত কাটি থৈ দিয়া বিলাহীখিনি ঢালি দিব এয়া মই দেখিছে মই বিলাহীখিনি ঢালি দিছোঁ আৰু এইদৰে বিলাহীখিনি ঢালি দিয়াৰ পাছত আপোনালোকে ঢাকন এখনৰ সহায়ত এইদৰে এইখিনি সিজিবলৈ দিব কম জুইত দিব এইদৰে দেখিছে মই ঢাকন এখনৰ সহায়ত ঢাকি এইখিনি সিজিবলৈ দিলোঁ আৰু দেখিছে মই বিলাহীখিনি প্ৰায় সিজিয়ে গৈছে এতিয়া মই ইয়াত ঢালি দিম মই কাটি থৈ দিয়া কেপচিকামখিনি এই কেপচিকামখিনি ঢালি দিয়াৰ পাছতে আপোনালোকে অলপ সময় সিজিব দিব আৰু লগতে এতিয়া মই দি দিছোঁ মছলা প্ৰয়োজন অনুসাৰে মই দিছোঁ 1 চামুচ হালধি যিহেতু চামুচখন মোৰ ডাঙৰ সেয়েহে অলপ সৰু চামুচৰ জোখাৰে 1 চামুচ হালধি 1 চামুচ নিমখ আৰু এতিয়া অলপ পৰিমাণৰ জলকীয়া বেছি দিয়া নাই মই আৰু লগতে দি দিছোঁ মই অলপমান মেগী মছলা আৰু এতিয়া এইখিনি ভালদৰে লৰাই ল'ব আৰু লৰাই লোৱাৰ পাছতে আপোনালোকে ইয়াত অকণমান সিজিবৰ বাবে কেপচিকামখিনি অলপমান প্ৰয়োজন অনুসাৰে পানী দি দিব যাতে এইখিনি ভালদৰে সিজি যায় এতিয়া সিজিবৰ বাবে আপোনালোকে ঢাকনখন মাৰি দিব যিহেতু ঢাকন মাৰি দিলে সোনকালে সিজি যায় সেয়ে এতিয়া ঢাকন মাৰি দিছোঁ দেখিছে এতিয়া ফাইনেলি এইখিনি সিজি গ'লগৈ এতিয়া আপোনালোকে ভালদৰে গোটেই মছলাখিনি মিলাই লৰাই ল'ব আৰু এতিয়া মই চেকি থৈ দিয়া এই মেক্ৰনি পাস্তাখিনি ইয়াত মই ঢালি দিছোঁ এতিয়া ভালদৰে আপোনালোকে এইখিনি মছলাসহ গোটেইখিনি মিলাই ল'ব দেখিছে মই যেদৰে মিলাই লৈছোঁ আপোনালোকে এইদৰে মিলাই ল'ব এতিয়া আপোনালোকে প্ৰয়োজন অনুসাৰে ইয়াত যেহেতু মই বিলাহী বহুত কমেই দিছিলোঁ সেয়েহে মোৰ তাত যিহেতু টমাটৰ চচ আছে ন তাৰে 1 চামুচমান মই দি দিছোঁ যাতে যাতে বিলাহীটো কমি নহয় যিহেতু স্পাইচি আছিলে মই বেছি দিয়া নাই 1 চামুচমান পৰিমাণৰ দি দিছোঁ এতিয়া এইখিনি ভালদৰে আপোনালোকে লৰাই ল'ব এতিয়া এইখিনি প্ৰায় হ'ব এতিয়া এইখিনি ভালদৰে আপোনালোকে লৰাই ল'ব যাতে প্ৰতিটোতে লাগি যায় গোটেইখিনিতে মছলা সোমাই যায়গৈ তেতিয়াহে খাবলৈ ভাল হ'ব এয়া দেখি ফাইনেলি মাইক্ৰনি পাস্তা ৰেডি হৈ গ'ল এতিয়া মই কাটি থৈ দিয়া ধনিয়াখিনি ওপৰত দি গাৰ্নিচিং কৰি দিছোঁ দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈ ধুনীয়া কেনেকুৱানো পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব দেখিছে আপোনালোকে যে এতিয়া বনাই হৈ গ'ল মাইক্ৰনি কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইদৰে নতুন নতুন ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম আৰু যিসকলে এতিয়া মোৰ চেনেলটো
ছাবস্ক্ৰাইব কৰিলে নাই তেন্তে তেওঁলোকে ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটি দবাবলৈ একেবাৰে নাপাহৰিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে তেন্তে এয়া লৈ লৈছোঁ ছোৱালী মই আৰু মানুহজন খাই লওঁ আৰু এইদৰে আপোনালোকক নতুন নতুন ধুনীয়া ধুনীয়া ৰেচিপি দিবলৈ চেষ্টা কৰিম তেন্তে আজিলৈ অন্য এটি ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই